1 ঘণ্টা 2 ঘণ্টা 1 ঘণ্টা 2 ঘণ্টামান লাগলা গেজেজি মই উঠাই নাই এই নুঠো দক এই থু নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আনটি ভিডিঅ'লৈ আজি মই উঠিম বুলি ভাবিছিলোঁ কিন্তু উঠিলোঁ জচতে আজি এটা ৱাইফৰ বহুদিনৰ মনৰ আশা পূৰণ হ'বলৈ গৈ আছে কিনো মনৰ আশা আপোনালোকে ভিডিঅ'টো চাই থাকিব সকলোকে কিনো মনৰ আশা পূৰণ কৰিম ৱাইফৰ বহুদিনৰ মনৰ আশা হয় তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি ডুগুক চাই লওক ডুগু একদম ৰাতিপুৱাই উঠিছে বলক আমি এতিয়া ডুগুক চাই লওঁ প্ৰথমে এতিয়া চাওক আমাৰ ডুগুই নাম ধৰি আছে ই নন ষ্টপ নামে ধৰি থাকে দে হাই বুলি কর আচ্ছা মালা চালা দি যেমন নন ষ্টপ নামে ধৰি থাকে এতিয়া চাওক স্কুটি আনিব যাব না পুৰা একদম সাজি কাচি আহিছে এই চাওক 1 ঘণ্টা 2 ঘণ্টামান লাগলাকে মোটামুটি এই তেতিয়াৰ পৰা মই ইয়াতে ৰখি আছো চাওক বাইকৰ চাবি দিয়া আছে এই 1 ঘণ্টামান ৰখলে গাড়ী আনা ফুৰ্তিতে একদম পুৰা চাওকচোন একদম সাজি কাচি আহি গৈছে একদম এতিয়া চাওক আমাৰ হোম মিনিষ্টাৰে স্কুটি আনিব যাব না আজি স্কুটি পাব না আজি তামান ভৰ্তি কালিৰ পেৰে মানে গাঁৱত যিমান মানুহ আছে সকলোকে গৈ গৈছে চাওক ফোন মাৰি আছে আৰু তামান ফূৰ্তি আছে তামান লেভেল আজি কিবা পাৰ্টি দে আজি ৰাতি মাছে মাংস খুৱাই না কিবা নোখোৱাই তাইহে জানে আজি এতিয়া আমি স্কুটি আনিব গৈ গৈছোঁ চাওক আমাৰ হোম মিনিষ্টাৰে আহিয়ে যিটো আমাৰ ঘৰত আহিয়ে আমাৰ ঘৰত আহিলে এই আমাৰ টিহু নদীৰ পাৰে কি আহিব লাগে আমাৰ ৰাস্তাবিলাক চব এনেকুৱা ৰাস্তা একদম বেয়া ৰাস্তা এই চেন কেবেল দিছে এই চেন কেবেলৰ টিহু নদী দেখি আছে নদীৰ পাৰে আমাৰ ঘৰত আহিব লাগে এই ৰাস্তাটো ভালকৈ দেখি দিয়া এইটো হৈছে ৰাস্তা এতিয়া টিহু নদীৰ পাৰে আমি এনেকৈ গৈ আমি টিহু টাউনত যাব লাগে আমাৰ টিহু টাউনখন হৈছে টিহু নদীৰ পাৰতে ফাইনেলি আহি পালোঁ আমি TVS ডিলাৰ চক আমাৰ হোম মিনিষ্টাৰে হাঁহি চাওকচোন আজি হাঁহি আছে এতিয়া আমি ভিতৰত সোমাম তে বলক গাড়ীখনৰ বিষয়ে মালিকৰ লগত কিছু কথা পাতি গাড়ীখন লৈ ল'ম তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব গাড়ী কিনাই নাই চাহ খাৱাৰ মানে ৱাইফেও চাহ খাই আছে গাইজ এতিয়া চাওক এইখন হৈছে TVS ডিলাৰ এই TVS ডিলাৰ ভিতৰত ধুনীয়াকৈ লাইন পাতি থৈছে গাড়ীখন আৰু বহুত ভাল লাগিছে লাইন পাতি থৈ দিয়াৰ কাৰণে ধুনীয়া কালাৰৰ আছে চ' আজিৰ দিনটো বহুত ভাল দিন আছে আজি ভাল দিনৰ কাৰণে আজিৰ দিনটোত গাড়ী কিনিবলৈ আহিছে আৰু বহুতো মানুহ আছে আজিৰ দিনটোতে বাচিব কোনখন ভাল লাগছে কোনখন ভাল লাগছে কোনখন এখন বোলে ভাল লাগছে এখন ভাল লাগিলে কি হ'ব এখন বুকিং হৈ গ'ল এতিয়া কোনখন এখন ভাল লাগছে কিমানমান পৰে এখন মোটামুটি 1,70,000 কিমান হৈ যাব মোটামুটি 1,70,000 আপোনাৰ কমপ্লিট এখন 1,70,000 আহিব এইখনৰ একদম চেম দাম CC কিমান এখনৰ 125 এখনৰ 125 CC হয় 1,00,000 কিমান 1,70,000 তাৰপিছত এইখন একে ন চব এইখন আপোনাৰ আপোনাৰ দামটো বেছি ৰ'ব আপোনালোক আৰু স্কুটিৰ কিছুমান কথা কৈ দিওঁ এইটো কি XP এখন কি 125 CC না চেম CC আপোনাৰ দামটো এইখন আহি যাব 1,21,000 মান আহিব এইখন হৈছে 1,21,000 এই দাদাজনে মোক কৈ আছে তাৰমানে আৰু এইখন মোটামুটি 1,15,000 টকা কিমান CC এখন চব চেম CC আপোনাৰ এই চব 125 CC এখনত তোমাৰ 1,19,000 এই চব 1,19,000 আৰু এইও 1,19,000 অঁ এই চব ইয়াত যিমান লাইন আছে চব 1,19,000 টকা 25 CC এন্ট্ৰ এতিয়া আমাৰ ৱাইফে পচন্দ কৰিছে এইখন গাড়ী তো এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকিব এতিয়া ভিতৰত যাম ভিতৰত যাই আৰু কিবা কৰিব লাগিব ন গাড়ীখন ধৰি তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তো এতিয়া গাড়ীৰ কাম চাম শেষ হৈ গ'ল এতিয়া আমাৰ ৱাইফে গাড়ী গাড়ী কাম কম ধৰিব এতিয়া ওলাবে তাৰপৰা এতিয়া খানা বা কি গৈ আছে চাব লাগিব জপানত যাব লাগিব কিবা কৈ আছে চাবিটো লৈ ল'লোঁ এতিয়া চাওক এই জিলাপি
জিলাপি নতুন গাড়ী লৈ না এতিয়া জিলাপি দি মোক মিঠা কৰিব লাগিব এইৰো কপাল ভাল অলপো পইচা খৰচ নহয় মই দিলোঁ 1.5 লাখ টকা গাড়ী আৰু মোক দিলাক জিলাপি দোকানে দোকানে ইমান কৃপণ চাওকচোন হাঁহি কিন্তু চাওক এতিয়া আমি নতুন গাড়ী লৈ দুয়ো বুঢ়া বুঢ়ী আহি আছোঁ এই নদীৰ পাৰে পাৰে যাওঁ না আমাৰ ঘৰলৈ যাব লাগে নদীৰ পাৰে যাব লাগে দুয়ো এতিয়া বুঢ়া বুঢ়ী আহি আছোঁ তো এইটো একো ক'ব নালাগে মই দিলোঁ ইমান দামী গাড়ী জিলাপি কোনোবাই খালে এতিয়া তাই যি হয় জিলাপি দি মুখখন মই চোৱাহে কৰিলোঁ হয় ৰ'বা বুজি নাপাওঁ না চব দোকান বন্ধ কপাল ভাল এইকাৰণে পইচা কেইটা আছে এতিয়া ৰাতিলৈকে কিবা হয় ৰাতিৰ কাৰণে মাছ আছে তুমি দেখোন মাংস নোখোৱাই অঁ মই ঠিক আছে মই মাংস নাখাওঁ তাৰপিছত মাছ আছে না নিবা সঁচা হৈছে না আছে যাই ফ্ৰিজ খুলি দেখাই দি আছোঁ মাছ ক'ত ৰাখলা মাছ ৰাখাই নিদিব তোমাক মই লোকেল মাছ খুৱাম খালৰ পৰা মাছ মাৰিবৰ কাৰণে মানুহ মাতি দিছোঁ কি কোৱা তুমি অ' বা লোকেল মাছ খাব বোলে মাছ কোনে মাছছি মাছ মাৰিব মানুহ মাতিছোঁ চাই থাকক ৰাস্তা কি নদা ৰাস্তা এইটো নদীৰ পাৰে পাৰে আমাৰ ঘৰ সেই ৰাস্তাটো ভালকৈ দেখি দিয়া দেখা নাই আমাৰ ৰাস্তা কি ৰাস্তা নদা ৰাস্তা এতিয়া গৈছোঁ আমি ঘৰলৈ তো এতিয়া চাওক জিলাপি দিওঁতো মুখখন মিঠা কৰিব জিলাপি এখন দিয়া জিলাপি খাই দিওঁ এখন নহয় গোটেই গাড়ীৰ পৰা নুমিয়াই জিলাপি খাই দিলোঁ যিহেতু এইটো কপাল বাচিলে দোকানগেলা বন্ধ না জিলাপি পইচা বাচি দিলাক সেইবিলাক জিলাপি দি 120 টকাই দি আপোনালোকে দুগু চাওক দুগু শাক খুৱাই আছে আমাৰ মা তো এতিয়া আমাৰ ভিডিঅ'টো শেষ কৰোঁ শেষ কৰাৰ আগতে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ একদমেই নাপাৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া অ'কে বাই বাই